নমস্কাৰ সকলোকে। আজি ভাবিলোঁ কোৱাটাৰতে যিহেতু অলপ শাক হৈ আছিলে, মৰিচা শাক। আপোনালোকে বাৰু কি কয় নাজানো, আমি মৰিচা শাক বুলিয়ে কওঁ। আৰু এই মৰিচা শাকত যিহেতু প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, আৰু শাক মই বিৰাটেই ভাল পাওঁ বাৰু। আৰু আমাৰ কলিজাজনীকো শাক খুৱাওঁ মই, এনেই নাখাই দিলে, মই খোৱালে খাই বাৰু দেই তাই। আৰু ইয়াৰ ঘৰৰে কুন্দুলি, আপোনালোকে কি কয় বাৰু? আৰু কুন্দুলিবিধ যিহেতু বিৰাটেই ভাল হয়, ব্লাড চুগাৰত কণ্ট্ৰল কৰাত সহায় কৰে। আৰু মানে এনেকৈ তেল অলপ দিছোঁ, আজিৰ পৰাহে মানে তেল পিঁয়াজ মানে এনেকৈ খাব পাৰিছোঁ। আৰু অলপমান নহৰু দিছোঁ শাকত, নহৰু দিলে বিৰাট ভাল লাগে, মানে খাবলৈ সোৱাদ হয়। আৰু ইফালে কুন্দুলি ৰেডি হৈ আছে, আৰু মানে এনেকৈ দিলোঁ। আৰু মানুহজনে কৈছে আজিকালি বোৱাৰীবোৰে মানে কি ভিডিঅ' বনাম সেইটোহে বোলে ভাবি থাকে, আৰু আগৰ দিনৰ বোলে বোৱাৰীয়ে ভাবিছিলে কাইলৈনো কি ৰান্ধিম, এনেকৈহে বোলে ভাবি থাকে, জানিছেনে? আৰু আজিলৈ আহিছোঁ।